পবিত্ৰ ৰমজান মাহতে ফিলিস্তিনৰ মাজ আকাশত দেখা গ'ল এক ভয়ংকৰ দৃশ্য। ফিলিস্তিন আৰু ইজৰাইলৰ মাজত যুদ্ধ চলি থকাৰ সময়তে মাজ আকাশত দেখা গ'ল এই ভয়ংকৰ দৃশ্য। যে দৃশ্য এতিয়া চিন্তিত কৰি পেলাইছে সমগ্ৰ বিশ্বৰ প্ৰতিগৰাকী ব্যক্তি। ফিলিস্তিনৰ মাজ আকাশত দেখা পোৱা এই দৃশ্যটো প্ৰকৃততে কিহৰ হ'ব পাৰে? পূৰ্বতে নেদেখাই এনে ভয়ংকৰ দৃশ্য দেখা গ'ল ফিলিস্তিনৰ মাজ আকাশত। 19 জানুৱাৰীত যুদ্ধবিৰতি আৰম্ভ হোৱাৰ পিছত গাজাত এইটোৱে হৈছে সৰ্ববৃহৎ বিমান আক্ৰমণ। যুদ্ধবিৰতি বৃদ্ধিৰ আলোচনাত কোনো চুক্তিত উপনীত হ'ব পৰা নাই। প্ৰত্যক্ষদৰ্শীয়ে কৈছে বহু লোকে চেহেৰি খাই আছিল, যিহেতু সেইটো পবিত্ৰ ৰমজান মাহ আছিল যেতিয়া গাজাত বিস্ফোৰণ আৰম্ভ হৈছিল। তেওঁলোকে কৈছে 20খনতকৈ অধিক ইজৰাইলৰ যুদ্ধ বিমানে গাজা চহৰ, ৰাফহ আৰু খান ইউনিছত লক্ষ্যত আঘাত কৰিবলৈ আৰম্ভ কৰে। প্ৰাথমিক তথ্য অনুসৰি মৃতসকলৰ ভিতৰত 50জনতকৈ অধিক শিশু আৰু 28গৰাকী মহিলাও আছে। সকলো চিকিৎসালয়ৰ পৰা তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে বিষয়াসকলে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটাজে মঙলবাৰে পুৱা এই ধৰ্মঘটৰ নিৰ্দেশ দিয়ে বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে হামাছে আমাৰ পণবন্দীসকলক মুকলি কৰি দিবলৈ বাৰে বাৰে অস্বীকাৰ কৰা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দূত ষ্টিভ উইটকফ আৰু মধ্যস্থতাকাৰীসকলৰ প্ৰস্তাৱ নাকচ কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ কৰা হৈছে। ফিলিস্তিন আৰু ইজৰাইলৰ মাজত যুদ্ধ চলি থকাৰ মাজতে ফিলিস্তিনৰ মাজ আকাশত দেখা গ'ল পূৰ্বে নেদেখা এনে এক দৃশ্য। এই বিৰল দৃশ্য দেখি হতবাক হৈ পৰিছে সমগ্ৰ বিশ্বজুৰি। সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ভিডিঅ'টো। الله أكبر الله أكبر الله أكبر الله أكبر الله أكبر